হৈছে শুৰুৱাত। মোৰ দিছ ব্লগ হ'লে আপোনালোক স্বাগতম জনাইছোঁ। হেপী কালী পূজা আৰু দেৱালী কালি দিয়কচোন। আজি কালী পূজা প্ৰথম দিনা, কালি দেৱালী আৰু বম চম মই একদমেই কিনা নাই। প্ৰথম মই কামত আছোঁ, কাম ছুটি হ'ব আৰু লাহে লাহে মিঠাই চিঠাই পূৰা খাই আছোঁ। পূৰা মোৰ মিঠা হৈ যায় বেটাৰী ষ্টুডিঅ' দি পূৰা ঘৰে ঘৰে। আৰু ইয়াৰ পৰা যায়ে মই আমাৰ বাবুদা আছে লখৰা, তো বাবুদাক মই আনিব শ্বট এটা, তো শ্বটটোতো এক্সট্ৰা মই বমৰ দোকানতো যাম, আপোনালোকক লৈ যাম। আৰু ইয়াতে মই জালুকবাৰী ইয়াতে মানে কি পূৰা একদম লাইন বাই লাইন পূৰা কলপুলি পুতি আছে। মই আপোনালোক দেখাই দিওঁ, আপোনালোকে চাই লওক। এই জোচটো বেলেগ জোচ কিন্তু দেই, লাইন বাই লাইন কলগছ 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 কলগছ, যিমান ইয়াৰ পৰা যাই থাকিম পূৰা কলগছ কলগছ দেখা পাব। পৰা এতিয়া ঘৰত আহি পেলাই আৰু ঘৰত আহি এনেকুৱা জোচ, মানে মই সৰুতে এনেকুৱা পাগলামি কৰিছিলোঁ। এইবিলাক ফুলজাৰি চুলজাৰি চব জ্বলোৱা আছে আৰু জলকীয়া মই জ্বলাম ফুটাম। চাব এতিয়া কি ফুটাম নাজানো, ইহঁতে ফুটাই আছে, মই বোলে কালি ফুটাম, আজি অলপ যদি ৰাতিও ফুটাম। পিনে চব আছে, এইবিলাক চব ফুটাই আছে, এইবিলাক তোৰ লগতে অলপ এনজয় কৰোঁ। আৰু আপোনালোকে দেখা পাই থাকিব, কালিতো দেৱালীত মইতো বম চম আনিম। এতিয়া বম আনিব যাম ফেঞ্চি বজাৰত। বাকী আপোনালোকে ফেঞ্চি বজাৰখন দেখাম আজি কেনেকুৱা কি বমৰ দাম। আমি আহিলোঁ ঘৰৰ পৰা সৰু বাচ্ছাৰ লগত পূৰা খেলিছে। এইবিলাক বস্তু মানে কি জানো, ছেকেণ্ডত গুচি যায়, সেইটো এটা বেয়া লাগে। আজি কালিৰ দিনটো আৰু এইবিলাক চব আন্ধাৰ হৈ যাব। এইবিলাক চব কালাৰ সজাইছে। তো মই আপোনাক কৈছিলোঁ প্ৰথমত যে মই লখৰা যাম, বাবুদাৰ ঘৰত মই শ্বট আনিব দিছোঁ বৰপেটাৰ পৰা। তো এতিয়া লখৰালৈকে যাওঁ বলক। এয়া আমাৰ নাৰ্চাৰীৰ দৃশ্য থলত ঘৰবিলাক চাব পাৰে, কি মজা লাগি আছে, একদম ডেক'ৰেশ্যন। ইয়াতে অলপ চলপ আমি বম ফুটালোঁ, যাওঁ এতিয়া। অৱশ্যে বেয়া লগা কথা, এপ্ৰিল এখনৰ তেল আছিলে, কি কাৰণত বা তেল নোহোৱা হ'ল নাজানো। এতিয়া মাজ ৰাস্তাৰ ইয়াতে থিয় হৈ আছোঁ, পূজা এখনো চলি আছে। এইপিনে কৈছোঁ আপোনালোক দেখাই দি আছোঁ, এই অন হ'ল। সেয়া এতিয়া আৰু বেছি চেল মাৰি নাথাকোঁ। যাব ইচ্ছা আছিল, যোৱা নাই। বম চম ল'ম বুলি বাবুদাক আৰু দেখাৰ কষ্ট দিয়া যেন হ'ল। আৰু আহিব তেল ভৰাই দিব, বমটো লৈ আহিব, সেইটোৰ কাৰণে অলপ বেয়া লাগি আছে। বেলেগ মোৰ একো বেয়া লগা নাই। আৰু আহিব যে এইটো ডাঙৰ কথা, মানে ফাঁচি আছোঁ ইয়াতে ৰাস্তাৰ মাজত। বাকী আহক, এতিয়া ৰখি আছোঁ ইয়াত। বাবুদা আহিল, থেংক ইউ বাবুদা। এই হেপী দেৱালীৰ দিন এইগিলা হ'ল, ফাইনেলি ষ্টাৰ্ট হ'ল। অঁ ভাল, হেপী দেৱালী হ'ল। আৰু এতিয়া বমখিনিও কমচে কম লৈ আহিল। বাবুদা যাওঁ হা, বাই বাই। মোৰখন লৈ নাযাওঁ, মোৰখন থৈ দিছোঁ কাৰণ 1 লিটাৰে তেল আছে। এতিয়া সৰু আৰু মই যাম, সৰু ঘৰৰ পৰা মাতি লৈ টানি আনিছোঁ আৰু ঘুমাই আছিলি। বলক ফেঞ্চি ফেঞ্চিটো পাই গ'লোঁ, কিন্তু এইবিলাকতো হ'লচেল নহয়, এইবিলাকতো ৰাস্তাত দোকান দি আছে, চব দোকান। তো এতিয়া বাইকত এনেকৈ উঠি যাই আছোঁ, আশা কৰিতো আহিছোঁ পাখা নিচিঙিলে হ'ল। ফুলগলিত আহিছোঁ, গোটেই ফেঞ্চি এক্সপ্ল'ৰ কৰা যেন ক'ব পাৰে, কিন্তু দোকান চোকান চব বন্ধ। ইয়াতে কি আছে নে নাই চাওঁ, নাপালে ঘৰত যাম আৰু। এইখনে দোকান, ইয়াৰ পৰা বম চম লৈ ল'লোঁ, এইকেইটাই ল'লোঁ আৰু ছিংগেল শ্বট, গোটেইকেইটা ছিংগেল শ্বট। এইখন হ'লচেল দোকান, ছিংগেল শ্বট আছে। ছিংগেল শ্বট ধৰি লওক 6টামান ল'লোঁ। আৰু এইবিলাক আছিল, এইবিলাক বাৰু লোৱা নাই। দাদাৰ দোকানত আপোনালোকে 365 দিনে বম পাব, মানে কি ফিক্স ৰেট, কিন্তু দাম বহুত কম আৰু কোৱালিটি ভাল পাব। বাকী চব বম আপোনালোক দেখালোৱে। ফাইনেলি ৰাতি ফেঞ্চি বজাৰত পালোঁ, এই ফুলগলিৰ ওচৰত। আপোনালোক মই এড্ৰেছটো পুৰা প্ৰপাৰ দি দিম। তো কালি লগ পাই আছোঁ। যেতিয়া কি ক'ম, গুড নাইটো ক'ব আৰু পৰা বম চম ফাটাই আহিছোঁ। আৰু কামৰ পৰা আহোঁতে বহুত লেট হৈ গ'ল, বজাৰ চজাৰো আছে, আৰু খানা এখনো খাম আমি হৃদয়হঁতৰ বিল্ডিঙত। এতিয়া মোৰ ঘৰত আছোঁ আৰু মই আইটেম চাইটেম আনিছিলোঁ যোৱাকালি, তো আজি ফাটাম। তো বলক কিবা কিবি ফাটাম। তো এবাৰে জলকীয়া পাবা পাট্টা এটা জ্বলাম, আইটেমটোৰ পিছত মাৰি আছোঁ। সিঙ্গেল শটটো ফাটাও ৰ'ব।
এইটো এটা বম আছে, এইটো কিবা ৰাইন' বম, কিন্তু মই নাফাটাও। কি ফাটাব এতিয়া চাব, এইটো কি বম, কেনে চাউণ্ড হ'ব এইটো। ৰাইনৰ নাম দিয়া নাই। এইটো ফাটাম 60 শ্বট, এইটো মোৰ ফেভৰেট শ্বট। ৰেডি। পুৰা খৰি চৰি জ্বলি কেৰাহী পুৰা ৰেডি, আৰু এইপিনে চব ৰেডি হৈ আছে। কৰি মাংসটো বনাওঁ, আমি নবনাওঁ, খৰি বনাব বাৰু, মই ইমান ভাল কৰি নাজানো। মাংসটো বনাওঁ। অঁ প্লাষ্টিক লৈ আহিছি। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বজা দেই। কি ফুটাবি গো গো। ৰাৱণ। এইটো লৰি জ্বলাম এতিয়া, আপোনালোকে চাই থাকক পুৰা কি ধানাকা হ'ব এতিয়া। এই লৰি 1000 লৰি জ্বলি গ'ল। লাষ্ট এণ্ডিং আমাৰ দেৱালীৰ মজা মজা। তো আজি লাষ্ট এণ্ডিং। তো বাই বাই চবকে। যদি ভিডিঅ'টো চাই যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিবা। সকলো মই আপোনালোকে এনেকুৱা ভাবিব পাৰোঁ। জয় মা কামাখ্যা। আপোনালোকৰ যদি ভালে ভালে থাকে।